হাঁহি দিয়া হাঁহি দিয়া হাঁহি দিয়া হাঁহি দিয়া ঐ পালে পালে ঐ পালে ঐ গ'ল 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 12জন স্লো সাইকেল রেস প্রতিযোগী আছে তো হেল্ল' গাইজ সকলোৱে স্বাগতম জনাইছোঁ মোৰ এটা অন্য ব্লগছলৈ আজি যিহেতু আমাৰ গাঁৱত খেল ধেমালি আছে তো খেল ধেমালিবিলাক আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ তো আপোনালোকে চাই থাকক ঠিক আছে এতিয়া তুমি হাঁহিব লাগিব নহয় পাৰিবা নোৱাৰিবা পাৰিম বাৰু দিয়া ধুনীয়া নাম এতিয়া কাম এটা কৰিব লাগিব নহয় তুমি হাঁহিব লাগিব পাৰিবাতো দিয়া ধুনীয়া হাঁহি দিয়া ধুনীয়াকে হাঁহি দিয়া কালি দিয়া এতিয়া কালি দিয়া দিয়া হাঁহি দিয়া হাঁহি দিয়া বাবু হাঁহি দিব হাঁহি দিয়া হাঁহি দিয়া হাঁহি দিয়া হাঁহি দিয়া হাঁহি দিয়া হাঁহি দিয়া অ Ya তুমি হাঁহা প্ৰথমে ঠিক আছে এতিয়া কান্দা ब्लॉग आने के यस नाम लगे मैं हिंदी में ब्लॉग बना दी हूँ झूठ बोल रहा है ইফালে বস ইফালে বেচারি বেশি থাকে ইফালে যেতে সিফালে যেতে সিফালে যেতে তা 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 পুকুর পুকুর তা পুকুর ना 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 5 सेकंड पहले Ses. Second. এতিয়া হ'ব কল চঙা খেল মানে মই খেলিব পৰা খেলিলোঁ হয় কিন্তু মই খেলিব নাপাওঁ সেইকাৰণে কমিটি হৈ মানে খেলিবলৈ পৰিচালনা কৰি আছোঁ
এইটো কলহ গৈ থাকক অলপ আছে অলপ অলপ আছে অলপ এই মাইলো এই নাই গৈ থাকক অলপ ভাগিল ঐ পালে ঐ পালে ঐ গ'ল অলপ আছে অলপ বাহিৰৰ পৰা যদি কোনো কমেণ্ট নকৰে ৰাজীৱ বৰ্ডে তুমি যাতে কোনো কাম কাটো এই কিবা যদি গৈ আছে কিন্তু দেই অলপ এটা হ'লেও কিন্তু চব আছে ভাঙি যায় বেছিটো নাই যা আও ঐ অলপ আছে অলপ ভাবি যেনেকুৱা জনক গৈ আছে অলপ আছে অলপ এই তুমি ওচৰতে আছা এই ভাবিবা এতিয়া এই ভাবি ঐ পালে ঐ মাৰে এই কথা ভাবিবা পাপা ভাগে ঠিক ঠাক ভূমিকা আছে খেলৰ ভাগে নিজে ভাগে ঠিক নাই আহে দেই ভূমিকা এই জুলুকা ভাঙিব চাগে মোৰ এটা মনে কৈছে ভাবি ঐ মাৰে জুলুকা হ'ব জুলুকা হ'ব তুমি খেলে ভাঙি দিলা অলপ গ'লে ভালো লাগিব নামাৰিব কলাটো বহুত গ'ল বঢ়িয়া ভাঙিছে ভাঙিলে ন ভাঙি দিলে বোলে কিন্তু কলহটো ভাঙা নাই পুৰা বেয়া হৈ গ'ল মানে এইটো মেচিনটো ফুটি থাকিলে সেইকাৰণে আমাৰ এতিয়া এনাউন্স কৰিবলৈ যদি সেই 12জন স্লো চাইকেল ৰেচ প্ৰতিযোগী আছে 4জনকৈ শাৰী হোৱা 3টা টিম প্ৰথম কোৱালিফাই কৰা হ'ব খেল হ'ব এয়া কেপ্টেইন বোলে জিকিবানে ঐ জিকিবা নিজিকা এইটো দলটোৰ নাম বাচা দল এফালে বাবলু দল ককায়েক ভায়েকৰ খেল হ'ব আজি আৰু কমলাৰ ৰেফাৰী ঐ ৰাকেশ